আমিও ৰাইজৰ লগতে যি পাৰোঁ কিঞ্চিত ৰাইজলৈ আগবঢ়াবলৈ গৈ আছোঁ। আমাৰ বিশ্বনগৰৰ সতীৰ্থ পাৰ্টিৰ লগত লৈ আহি আছোঁ। আমাৰ দুজনমান সতীৰ্থ আগফালে বহি আছে আৰু বাকী গৈ আমি বস্তু এনেকৈ চব এনেকৈ বস্তু লৈ আমি আহিছোঁ। এতিয়া আমি এলেংমৰাৰ ফালে যাবলৈ আহিছোঁ। প্ৰথম পৰ্যায়ত আমি তিয়কৰ ফালে অলৰেডি গ'লোঁ। বস্তু এই বস্তু আমি দেখাই দিছোঁ। এয়া আমি আহি আছোঁ আকৌ। এতিয়াও পানী শুকোৱা নাই। আঠুৱা নাই নেকি? আঠুৱা নাই আগতে পাৰ্টিয়ে নাই দিয়া নে আপোনালোকক? আমি ব্লিচিঙো দিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে। আমি ব্লিচিং দি আছোঁ। ব্লিচিং মানুহে লৈ আছে। ব্লিচিং পাউডাৰ দিছোঁ। ৰাইজে ৰৈ আছে এইখিনি চাওক। ৰাইজখিনিক আমি যিমানখিনি পাৰোঁ উপকৃত কৰিবলৈ যত্ন কৰিলোঁ। বিস্কুটৰ পৰা আদি কৰি কাপোৰৰ পৰা আদি কৰি ঠাণ্ডা পানীৰ পৰা আদি কৰি আমি যিমানখিনি যত যি দিব পাৰোঁ সকলোখিনি দি আছোঁ। এতিয়া ব্লিচিং আমাৰ দি থকা হৈছে। ব্লিচিং দি আছোঁ। ব্লিচিং ইম্পৰ্টেণ্ট আছে। চাওক আমি ৰাতিপুৱাৰ পৰা প্ৰথমে তিয়কৰ ফালে গ'লোঁ। তিয়কৰ ফালৰ পাছত এতিয়া আকৌ আমি এইফালে এলেংমৰাৰ ফালে আহি দি আছোঁ বস্তু। আমি দিনটো ৰিলিফকে দি আছোঁ ইফালৰ পৰা সিফালৰ পৰা। আমি এবাৰ তিয়কলৈ গ'লোঁ। তিয়কৰ পৰা ঘূৰি আহিলোঁ। লগত সকলো সতীৰ্থক দেখুৱাই আছোঁ। এতিয়া আমি এলেংমৰাৰ ফালে আহি আছোঁ। তো আমি মানুহকেইটা ঢেৰ দেখিছে কিন্তু বস্তু নাই বুলি নাভাবিব। আমাৰ লগত যথেষ্ট বস্তু আছে। আমাৰ লগত বিস্কুট আছে। বিস্কুট এইবিলাক আছে। আমি ফেনাইল ৰাখি থৈছোঁ আৰু ইয়াৰ তলত আমাৰ তলত আলু আছে আৰু আমাৰ কাপোৰ আছে যথেষ্ট। আমি কাপোৰ আনিছোঁ আৰু আমি চাবোনো আনিছোঁ। আমাৰ লগত যথেষ্টখিনি চাবোনো এনেকৈ আছে। এইটো এটাহে টোপোলা আৰু আছে দেখুৱাই আছোঁ। গতিকে এইকাৰণে ভিডিঅ'টো কৰিছোঁ যে আপোনালোকে ভাবিব যে ইহঁতকেইটা কিন্তু এনেই ঘূৰি আছে নেকি। আমি এনেই ঘূৰি থকা নাই। আমি যথেষ্টখিনি বস্তু লৈ আহিছোঁ। আৰু ইয়াতো আমি ORS এটা চেম্পল দেখাই দিওঁ। আমি আনি আছোঁ। এইবোৰ আমি ORS এইবোৰ মাজা এনেকুৱা বস্তু আমি সকলোখিনি আনি যিমানখিনি পৰা যায় আমি তেনেকৈ লৈ আহিছোঁ। আমাৰ সাধ্য অনুসাৰে আমি যি কৰিব পাৰোঁ সকলোখিনি কৰিবৰ কাৰণে। গতিকে এইটো কৰাৰ ইচ্ছা নাছিল কিন্তু সকলোৱে যিহেতু কৰিছে ভিডিঅ' কৰিছে দি আছে কাৰণে আমিও লাষ্টত আমাৰ চিন এটা থাকিবৰ কাৰণে একচুৱেলি আমি ভিডিঅ'টো কৰিলোঁ।